Welcome to Manifest Learning. আজিৰ সেশনটোত ইণ্ডিয়াৰ হিষ্ট্ৰী কেইটামান কুৱেশ্যন আলোচনা কৰিম যিবোৰ কুৱেশ্যন আপোনালোকৰ আগন্তুক অসম পুলিচ সাব ইন্সপেক্টৰ নাইবা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা অন্যান্য যিকোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক সকলো ধৰণৰ এক্সামৰ কাৰণে সহায় হ'ব ইণ্ডিয়ান হিষ্ট্ৰী এটা গুৰুত্বপূৰ্ণ টপিক ইয়াৰ পৰা কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামত অহা দেখা যায় মই ইয়াৰ এটা প্লেলিষ্ট বনাই দিম সেই প্লেলিষ্টসমূহত অল ইণ্ডিয়ান হিষ্ট্ৰীৰ মানে ক্ৰনলজিকেল অৰ্ডাৰত মই কুৱেশ্যনসমূহ দিবলৈ ট্ৰাই কৰিম আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল Who among the following visited Jahangir's court? Jahangir's আদালত নহয় একচুয়ালি জাহাংগীৰৰ ৰাজসভালৈ তলৰ কোনজন ব্যক্তি আহিছিল সেইটো সুধিছে ইয়াত গুগল ট্ৰান্সলেট কৰোঁতে ইয়াত আদালত বুলি আহি গ'ল কোৰ্টটো অপশ্যন এ ছাৰ থমাছ ৰয় অপশ্যন বি আথনাছিয়াছ নিকিটিন অপশ্যন চি নিকোলো কণ্টি আৰু অপশ্যন ডি আছে ফ্ৰেন্সিস্কো বেৰেইনাৰ গতিকে অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ ছাৰ থমাছ ৰয় জাহাংগীৰৰ কোৰ্টলৈ আহিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ইনভাইটেড বাবৰ টু ইনভেড ইণ্ডিয়া বাবৰক কোনে ভাৰত আক্ৰমণ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল সেইটো সুধিছে অপশ্যন এ দৌলত খান লোডি অপশ্যন বি শ্বেৰ খান অপশ্যন চি ইব্ৰাহিম লোডি আৰু অপশ্যন আছে চিকন্দৰ লোডি গতিকে বাবৰক ভাৰত আক্ৰমণ কৰিবৰ কাৰণে দৌলত খান লোডিয়ে নিমন্ত্ৰণ কৰিছিল গতিকে অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হুইচ মোগল এম্পায়াৰ ট্ৰেন্সফাৰ্ড দ্য মোগল কেপিটেল ফ্ৰম আগ্ৰা টু দিল্লী কোনগৰাকী মোগল সম্ৰাটে আগ্ৰাৰ পৰা দিল্লীলৈকে মোগলৰ ৰাজধানী স্থানান্তৰিত কৰিছিল সেইটো সুধিছে অপশ্যন এ শ্বাহজাহান অপশ্যন বি বাহাদুৰ শ্বাহ অপশ্যন চি জাহাংগীৰ আৰু অপশ্যন ডি আছে ঔৰংজেব গতিকে এই অপশ্যন নম্বৰ এ যেটো দি আছে শ্বাহজাহান এই শ্বাহজাহানে মোগলৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য দিল্লী চুলতানেট দিল্লী চুলতান বংশৰ শেষ ৰজা কোন আছিল সেইটো সুধিছে অপশ্যন এ বাহলুল লোডি অপশ্যন বি চিকন্দৰ লোডি অপশ্যন চি আলাউদ্দিন আলম শ্বাহ আৰু অপশ্যন ডি আছে ইব্ৰাহিম লোডি গতিকে দিল্লী বংশত কেইবাটাও বংশই শাসন কৰিছিল স্লেভ বংশ তাৰপিছত আহিল তুগলক বংশ তাৰপিছত ছৈয়দ বংশ তাৰপিছত খিলজী বংশ এনেকৈ কেইবাটাও বংশই ৰাজত্ব কৰিছিল কিন্তু শেষৰটো বংশ কোন আছিল লোডি বংশ আছিল এই লোডি বংশৰ শেষৰজন ৰজা কোন আছিল ইব্ৰাহিম লোডি আছিল এই ইব্ৰাহিম লোডিৰ পানিপথৰ প্ৰথম যুদ্ধত বাবৰে পৰাস্ত কৰিছিল 1526 চনত আৰু বাবৰে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল গতিকে দিল্লী চুলতানেটৰ শেষৰজন ৰজা আছিল ইব্ৰাহিম লোডি অপশ্যন ডি শুদ্ধ উত্তৰ নেক্সট দ্য ৰিমেইনছ অফ দ্য বিজয়নগৰ এম্পায়াৰ কেন বি ফাউণ্ড ইন বিজয়নগৰৰ অৱশিষ্ট বিজয়নগৰ সাম্ৰাজ্যৰ যিখিনি অৱশিষ্ট আছে অৰ্থাৎ ধ্বংসাৱশেষ যিখিনি আছে সেইখিনি বৰ্তমান ক'ত দেখিবলৈ পোৱা যায় যিটো আছামিজ ট্ৰান্সলেশ্যন আছে এইটো অলপ কিছু খাল হিমেলি হ'ল অপশ্যন এ হাম্পি অপশ্যন বি বাৰোদা অপশ্যন চি বিজাপুৰ আৰু অপশ্যন ডি গোলকুণ্ডা এই বিজয়নগৰৰ যিখিনি ধ্বংসাৱশেষ আছে বৰ্তমান হাম্পিত আছে কৰ্ণাটকৰ তাত ইয়াৰ যিখিনি অৱশিষ্ট আছে সেইখিনি দেখিবলৈ পোৱা যায় এই বিজয়নগৰ এম্পায়াৰ কোনে ফাউণ্ড কৰিছিল হৰিহৰন বুক্কাই ফাউণ্ড কৰিছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ৰেহেলা ৱাজ অথাৰ্ড বাই ৰেহেলা নামৰ যিখন পুথি আছে সেই ৰেহেলা নামৰ পুথিখন কোনে ৰচনা কৰিছিল সেইটো সুধিছে অপশ্যন এ বাৰাণী অপশ্যন বি আবুল ফজল অপশ্যন চি অল বেৰনী আৰু অপশ্যন ডি আছে ইবন বটুতা গতিকে ৰেহেলা নামৰ পুথিখনৰ ৰচক হৈছে ইবন বটুতা অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ডিউৰিং দ্য ৰেইন অফ হুইচ ৰুলাৰ ইবন বটুতা কেম টু ইণ্ডিয়া ইবন বটুতা কোনজন ৰজা ৰাজত্বকালত ভাৰতবৰ্ষলৈ আহিছিল সেইটো সুধিছে অপশ্যন এ ইলটুটমিছ অপশ্যন বি আলাউদ্দিন খিলজী অপশ্যন চি আকবৰ আৰু অপশ্যন ডি আছে মহম্মদ বিন তুগলক মই তলত লিখি দিছোঁ এ মৰক্কন ট্ৰেভেলাৰ ইবন বটুতা ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ মহম্মদ বিন তুগলক এই মহম্মদ বিন তুগলকৰ সময়ছোৱাত ইবন বটুতাই এই মৰক্কৰ পৰা ভাৰতবৰ্ষলৈ আহিছিল সেইটো কিমান দশকত আছিল 14th অৰ্থাৎ 14th চেঞ্চুৰীত তেওঁ এই ভাৰতবৰ্ষলৈ আহিছিল গতিকে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ মহম্মদ বিন তুগলক পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ বেটেল অফ তালিকটা ৱাজ ফাউট ইন হুইচ ইয়াৰ তালিকটাৰ যুদ্ধ কোন বছৰত হৈছিল সেইটো সুধিছে
অপশ্যন এ 1571, অপশ্যন বি 1581, অপশ্যন চি 1556 আৰু অপশ্যন ডি আছে 1565। গতিকে বেটেল অফ তালিকতা অপশ্যন নম্বৰ ডি যিটো দি আছে 1565 1565 চনত তালিকতাৰ যুদ্ধ হৈছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য বেটেল অফ তৰাইন ৱাজ ফাউট বিটুইন মহম্মদ ঘুৰি এণ্ড, এতিয়া সুধিছে তৰাইনৰ যিখন যুদ্ধ হৈছিল সেই তৰাইনৰ যুদ্ধ তিনিখন হৈছিল, কিন্তু এই তৰাইনৰ যিখন প্ৰথম যুদ্ধ হৈছিল সেই প্ৰথম যুদ্ধখন মহম্মদ ঘুৰিৰ কাৰ মাজত হৈছিল সেইটো সুধিছে। অপশ্যন এ পৃথ্বীৰাজ চৌহান, অপশ্যন বি ৰামা হাম্ব্ৰিদেৱা, অপশ্যন চি ৰাণা সংগ আৰু অপশ্যন আছে ৰাণা প্ৰতাপ। মই তলত লিখি দিছোঁ। ফাৰ্ষ্ট বেটেল অফ তৰাইন, তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল 1191 চনত। ৱাজ ফাউট বিটুইন পৃথ্বীৰাজ চৌহান এণ্ড মহম্মদ ঘুৰি, কাৰ মাজত হৈছিল? পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰিৰ মাজত এই তৰাইনৰ প্ৰথম যুদ্ধখন হৈছিল। চৌহান ডিফিটেড দ্য মহম্মদ ঘুৰি, গতিকে পৃথ্বীৰাজ চৌহানে এই মহম্মদ ঘুৰিক পৰাস্ত কৰিছিল। ঠিক তেনেকৈ ছেকেণ্ড বেটেলটো কিমান হৈছিল? ছেকেণ্ড বেটেল অফ তৰাইন 1192, 1192 চনত তৰাইনৰ দ্বিতীয়খন যুদ্ধ হৈছিল। ইন হুইচ মহম্মদ ঘুৰি ডিফিটেড দ্য পৃথ্বীৰাজ চৌহান, আকৌ এই তৰাইনৰ দ্বিতীয় যুদ্ধত মহম্মদ ঘুৰিয়ে পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰিছিল। ঠিক তেনেকৈ আকৌ তৰাইনৰ তৃতীয় যুদ্ধ 1216 চনত হৈছিল। ইন হুইচ ইলটুটমিছ ডিফিটেড ফৰ্মাৰ গৌৰিড জেনেৰেল তাজ অল উদ্দিন ইলডিজ, এই তৰাইনৰ তৃতীয় যুদ্ধত 1216 চনত ইলটুটমিছে এইটো কাক পৰাস্ত কৰিছিল? তাজ অল উদ্দিন ইলডিজক পৰাস্ত কৰিছিল। গতিকে ইয়াত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ যিটো দি আছে পৃথ্বীৰাজ চৌহান, এই তৰাইনৰ প্ৰথম যুদ্ধ মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল। গতিকে তিনিটা মনত ৰাখিব, চনকেইটা কাৰ মাজত হৈছিল সেইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় তৰাইনৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড যুদ্ধ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ফাউণ্ডেড দ্য পুনে সাৰ্বজনিক সভা, পুনে সাৰ্বজনিক সভা কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো সুধিছে। অপশ্যন চাৰিটা দি আছে। অপশ্যন এ ছাৰ সৈয়দ আহমদ খান, অপশ্যন বি মহাদেৱ গোবিন্দ ৰানাডে, অপশ্যন চি দি আছে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আৰু অপশ্যন ডি দি আছে ৰাধাকান্ত দেৱ। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে মহাদেৱ গোবিন্দ ৰানাডে, তেখেতে পুনে সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰিছিল। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট ফৰেন মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া, স্বাধীন ভাৰতৰ প্ৰথমজন বৈদেশিক মন্ত্ৰী কোন আছিল সেইটো সুধিছে। অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি বি আৰ আম্বেদকাৰ আৰু অপশ্যন ডি দি আছে মতিলাল নেহৰু। গতিকে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী বৈদেশিক মন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। গতিকে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, জৱাহৰলাল নেহৰু। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য ফাউণ্ডেশ্যন অফ দ্য দ্ৰাভিডিয়ান ষ্টাইল অফ আৰ্কিটেক্সাৰ ইন চাউথ ইণ্ডিয়া ৱাজ লেইড বাই, দক্ষিণ ভাৰতত দ্ৰাভিড শৈলীৰ স্থাপত্যৰ ভেটি কোনে স্থাপন কৰিছিল? অৰ্থাৎ দ্ৰাভিডিয়ান ষ্টাইল অফ আৰ্কিটেক্সাৰ যিবোৰ স্থাপত্য কলা আছে তাতে এই দ্ৰাভিডিয়ান ষ্টাইলটো কাৰ দিনৰ পৰা আমাৰ চাউথ ইণ্ডিয়াত প্ৰচলিত হৈছিল সেইটো সুধিছে। অপশ্যন এ চোলা, অপশ্যন বি পাণ্ড্যাছ, অপশ্যন চি পল্লৱছ আৰু অপশ্যন ডি আছে চালুক্যছ। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে পাণ্ড্যাছ। এই পাণ্ড্যাসকলৰ দিনৰে পৰা চাউথ ইণ্ডিয়াত এই দ্ৰাভিডিয়ান ষ্টাইলটো প্ৰচলিত হৈছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য মৌৰ্যান কোৰ্ট ৱাজ, মৌৰ্য সাম্ৰাজ্যৰ অৰ্থাৎ যিটো মৌৰ্য শাসনকাল আছিল তাতে কোনটো ভাষা প্ৰচলিত হৈছিল সেইটো সুধিছে। অপশ্যন এ সংস্কৃত, অপশ্যন বি মাগাধী, অপশ্যন চি প্ৰাকৃত আৰু অপশ্যন ডি আছে মৈথিলী। গতিকে মৌৰ্য সাম্ৰাজ্যৰ শাসনকালছোৱাত এই মগধী ভাষাটো প্ৰচলিত আছিল চৰকাৰী ভাষা হিচাপে। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কালহানাছ ৰজতৰঙ্গিনী ইজ এ ৱৰ্ক অন দ্য হিষ্টৰী অফ, এই ৰজতৰঙ্গিনী বুকখন কোনে লিখিছিল? কালহানাই ৰচনা কৰিছিল, সেইটো মনত ৰাখিব। গতিকে কালহানাই যিখন বুক ৰচনা কৰিছিল ৰজতৰঙ্গিনী, সেই ৰজতৰঙ্গিনীত ক'ৰ ৰজাৰ কথা উল্লেখিত আছে বা কিহক লৈ কিনে সেই কিতাপখন ৰচনা কৰাইছিল সেইটো সুধিছে। অপশ্যন এ বেংগল, অপশ্যন বি কাশ্মীৰ, অপশ্যন চি মালৱা আৰু অপশ্যন ডি গুজৰাট। মই তলত লিখি দিছোঁ ইট ৱাজ ৰিটেন ইন সংস্কৃত বাই কাশ্মীৰ হিষ্টৰিয়ান কালহানা ইন দ্য 12th century। গতিকে এইটো যিখন ৰজতৰঙ্গিনী বুক আছিল সেইটো কাশ্মীৰৰ হিষ্টৰিয়ান কালহানাই ৰচনা কৰিছিল সংস্কৃত লেংগুৱেজত। দ্য লাষ্ট ৰুলাৰ অফ জম্মু এণ্ড কাশ্মীৰ ৱাজ মহাৰাজা হৰি সিং,
আৰু এই জম্মু কাশ্মীৰৰ শেষৰজন ৰজা কোন আছিল হৰি সিং আছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি কাশ্মীৰ এই কাশ্মীৰৰ হিষ্ট্ৰীৰ কথা এই ৰজতৰাঙ্গিনী বুকখনত উল্লেখিত আছে নেক্সট Two great Buddhist universities of Nalanda and Vikramshila was patronized by whom? Nalanda আৰু বিক্ৰমশিলা এই দুখন মহান বৌদ্ধ বিশ্ববিদ্যালয়ক কাৰ পৃষ্ঠপোষকতা কৰিছিল অৰ্থাৎ কোনটো বংশৰ সময়ছোৱাত এই বৌদ্ধৰ যিখন এই দুখন আছে নালন্দা আৰু বিক্ৰমশিলা ইউনিভাৰ্চিটি দুখন প্ৰতিষ্ঠা কৰা হৈছিল সেইটো দিছে অপশ্যন এ পালাছ অপশ্যন বি চান্দেলাছ অপশ্যন চি পাৰামাৰাছ আৰু অপশ্যন ডি আছে অল অফ দ্য এবাভ গতিকে শুদ্ধ উত্তৰ হ'ব পালা এই পাল বংশৰ সময়ছোৱাত এই যিখন বুদ্ধিষ্ট ইউনিভাৰ্চিটিজ আছে নালন্দা আৰু বিক্ৰমশিলা এই দুখন প্ৰতিষ্ঠা কৰা হৈছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ আৰ্যভট্ট এণ্ড বাৰামিহিৰা লিভ ডিউৰিং হুজ পিৰিয়ড আৰ্যভট্ট আৰু বাৰামিহিৰ যিগৰাকী মহান পণ্ডিত আছিল সেই পণ্ডিত দুগৰাকী কাৰ শাসনকালত বাস কৰিছিল সেইটো সুধিছে অপশ্যন এ নন্দ পিৰিয়ড অপশ্যন বি গুপ্তা পিৰিয়ড অপশ্যন চি চুংগা পিৰিয়ড আৰু অপশ্যন ডি আছে মৌৰ্য পিৰিয়ড গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ গুপ্ত পিৰিয়ড এই গুপ্ত বংশৰ সময়ছোৱাত আৰ্যভট্ট আৰু বাৰামিহিৰে বাস কৰিছিল নেক্সট হু গেভ দ্য টাইটেল অফ ৰাণী টু দ্য নাগা উমেন লিডাৰ গাইডুল্লিউ নগা মহিলা গাইডুল্লিউক কোনে ৰাণী উপাধি দিছিল সেইটো সুধিছে অপশ্যন এ এছ চি বোছ অপশ্যন বি থাক্কাৰ বাপ্পা অপশ্যন চি জৱাহৰলাল নেহৰু আৰু অপশ্যন ডি আছে মহাত্মা গান্ধী এই অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ মহাত্মা গান্ধী জৱাহৰলাল নেহৰুৱে এই নাগালেণ্ডৰ উমেন লিডাৰ অৰ্থাৎ যুদ্ধত অংশগ্ৰহণ কৰা ৰাণীক উপাধিটো দিছিল এই গাইডুল্লিউক পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ষ্টাৰ্টেড বহিষ্কৃত ভাৰত কোনে আৰম্ভ কৰিছিল অপশ্যন এ ভাণ্ডাজী অপশ্যন বি জ্যোতিবা ফুলে অপশ্যন চি বি আৰ আম্বেদকাৰ আৰু অপশ্যন ডি আছে কাৰচন দাস মূৰ্তি গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো আছে বি আৰ আম্বেদকাৰ এই বি আৰ আম্বেদকাৰে বহিষ্কৃত ভাৰত আৰম্ভ কৰিছিল নেক্সট নেম দ্য আশ্ৰম লেইড বাই গান্ধী ইন চাউথ আফ্ৰিকা মহাত্মা গান্ধীয়ে চাউথ আফ্ৰিকাত তলত উল্লেখিত কোনটো আশ্ৰম স্থাপন কৰিছিল সেইটো সুধিছে অপশ্যন এ দাণ্ডী আশ্ৰম অপশ্যন বি সৈনিক আশ্ৰম অপশ্যন চি গান্ধী আশ্ৰম আৰু অপশ্যন ডি সত্যাগ্ৰহ আশ্ৰম মই তলত লিখি দিছোঁ এইটো কুৱেশ্যন শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো আছে সৈনিক আশ্ৰম এই সৈনিক আশ্ৰম মহাত্মা গান্ধীয়ে চাউথ আফ্ৰিকাত স্থাপন কৰিছিল ইয়াৰ উপৰি মহাত্মা গান্ধীয়ে কি আশ্ৰম স্থাপন কৰিছিল মই লিখি দিছোঁ সৈনিক আশ্ৰম এষ্টাব্লিছ ইন 1904 ইন নাটাল চাউথ আফ্ৰিকাৰ নাটালত 1904 চনত এইটো সৈনিক আশ্ৰম স্থাপন কৰিছিল তাৰপৰা নেক্সট সবৰমতী আশ্ৰম 1915 চনত আহমেদাবাদত নেক্সট সেৱাগ্ৰাম আশ্ৰম ইন 1936 সেৱাগ্ৰাম নিয়াৰ মহাৰাষ্ট্ৰ এই 1930 চনত মহাৰাষ্ট্ৰৰ ওচৰত সেৱাগ্ৰামত এই সেৱাগ্ৰাম আশ্ৰম প্ৰতিষ্ঠা কৰিছিল এই তিনিটা আশ্ৰম মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু প্লেড এন ইম্পৰ্টেণ্ট ৰোল ইন ব্ৰিঙিং দ্য কংগ্ৰেছ এণ্ড দ্য মুছলিম লীগ টুগেডাৰ কংগ্ৰেছ আৰু মুছলিম লীগক একত্ৰিত কৰাত তলত কোনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সেইটো সুধিছে অপশ্যন এ এনি বেচাণ্ট অপশ্যন বি এম এ স্মিথ অপশ্যন চি বাল গংগাধৰ তিলক আৰু অপশ্যন ডি আছে বোথ এ এন চি গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি যিটো দি আছে বোথ এ এন চি অৰ্থাৎ এনি বেচাণ্ট আৰু বাল গংগাধৰ তিলক এই দুয়োজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কংগ্ৰেছ আৰু মুছলিম লীগক একত্ৰিত কৰাৰ ক্ষেত্ৰত গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানে